এতিয়া তোমালোকক অনুশীলনী 8.4 5 নম্বৰ কুৱেশ্যনছটো এই ভিডিঅ'টোৰ জৰিয়তে আলোচনা কৰিম। গতিকে তোমালোকে ভিডিঅ'টো প্ৰথমবাৰ শেষলৈকে চাবা আৰু বন্ধুবৰ্গৰ মাজত ভিডিঅ'টো শ্বেয়াৰ কৰি ল'বা। এতিয়া প্ৰথমত আছে কি cosec θ minus cot θ whole square is equal 1 minus cos θ divided by 1 plus cos θ। এইটো কেনেকৈ কৰে তোমালোকে চোৱা। এটা প্ৰথম মই লিখি লৈছোঁ। ইয়াত মই লিখিলোঁ লেফ্ট হেণ্ড সাইড মানে এই বাওঁ পক্ষটো আমি লৈ ল'ম। ইয়াত কৈছে কি cosec θ minus cot θ এইফালে আছে কি হোল স্কোৱাৰ। আমি এটা কথা জানো যে কি এই cosec θ সমান আমি কি লিখিব পাৰোঁ 1 by sin θ। তোমালোকে এই ভিডিঅ'টো চোৱাৰ আগতে ইয়াৰ আগৰ ভিডিঅ'টো তোমালোকে চাই ল'বা। এতিয়া মাইনাছ এতিয়া cot θ মানটো আমি কি লিখিব পাৰোঁ cos θ বাই আমি sin θ লিখিব পাৰোঁ। তেতিয়াহ'লে sin এইকেইটা কি হ'ল মিলি গ'ল। এইফালে কি হ'ব হোল স্কোৱাৰ। এই তোমালোকে নিশ্চয় বুজি পাইছা। তোমালোকে কি কৰিলোঁ মই এতিয়া মই কি কৰিলোঁ চোৱা ইয়াত sin দুটা আছে আমি sin এটা লসাগু ল'লোঁ। এতিয়া sin θ এতিয়া sin দুটা থাকিলে সমান থাকিলে আমি এটা কি কৰিব পাৰোঁ 1 minus cos θ টো আমি ওপৰত লিখি দিব পাৰোঁ। এতিয়া কি আছে হোল স্কোৱাৰটো আছেই যিহেতু। এতিয়া চোৱা তোমালোকে কি কৰিম এতিয়া দুইটাতে স্কোৱাৰ আছে গতিকে আমি ইয়াত লিখিব পাৰোঁ sin স্কোৱাৰ θ আৰু ইয়াত লিখিব পাৰোঁ 1 minus cos স্কোৱাৰ θ বা আমি এনেকৈ কৈ দিব পাৰোঁ এইটো আমি গোটেইটোকে হোল স্কোৱাৰ কৰি দিলোঁ। এতিয়া চোৱা হোল স্কোৱাৰ কৰি দিয়াৰ পিছত কি হ'ব চোৱা তোমালোকে এতিয়া আমি লিখিম কি এতিয়া হোল স্কোৱাৰ কৰিলে দুটা আছে গতিকে আমি 1 minus cos θ এবাৰ লিখিলোঁ আকৌ লিখিলোঁ কি মানে এইটো আমি এনেকৈ লিখিব পাৰোঁ। এতিয়া যিহেতু এইটো ডাবুল আছে গতিকে আমি এইটো ডাবুলকৈ লিখি দিলোঁ 1 minus cos θ। নিশ্চয় বুজি পাইছা তোমালোকে ইয়ালৈকে। তাৰপৰা তলত আমি যি আছে তাকে লিখি দিলোঁ। তলত আমি এটা বস্তু আমি লিখিম চোৱা যি আছে তাকে নিলিখোঁ। তলত আমি কি লিখিম চোৱা এতিয়া sin স্কোৱাৰ θ সমান কি হয় আমি এটা বস্তু জানো যে কি চোৱা 1 minus cos স্কোৱাৰ θ সমান কি হৈছে sin স্কোৱাৰ θ। এইটো মই তোমালোকে লিখি দিবা ছাইডত লিখি দিবা যিহেতু sin স্কোৱাৰ θ ইজ ইকুৱেল 1 minus cos স্কোৱাৰ θ। এইখিনি এই অনুপাতখিনি তোমালোকে মনত ৰাখি ল'ব লাগিব। এইখিনি ৰাখিলেহে তোমালোকে এই 8.4 তোমালোকে কৰিব পাৰিবা। এতিয়া তোমালোকে চোৱা ইয়াত কি হ'ব এতিয়া এটা বস্তু চোৱা তোমালোকে এইখিনি কি কৰিম এতিয়া এইখিনি আমি স্কোৱাৰ বুলি ধৰি ল'ম। এইফালে কি আছে এইফালে 1 স্কোৱাৰ মাইনাছ এইফালে cos স্কোৱাৰ θ। এইফালে কি আছে 1 minus cos θ আকৌ লিখিব পাৰোঁ 1 minus cos θ। এতিয়া এটা কথা তোমালোকে জানা যে কি a স্কোৱাৰ মাইনাছ b স্কোৱাৰ ইজ ইকুৱেল কি হয় a প্লাছ b হোল হয় a মাইনাছ b হোল হয়। গতিকে এইটো লিখিম 1 plus cos θ লিখিম আৰু লিখিম কি 1 minus cos θ। এতিয়া ওপৰত কি আছে 1 minus cos θ আছে আকৌ কি আছে 1 minus cos θ আছে। গতিকে আমি ইয়াত কি কৰিব পাৰোঁ 1 minus cos θ আমি কি কৰিব পাৰোঁ কাটি দিব পাৰোঁ। তেতিয়াহ'লে আমাৰ কি থাকিব চোৱা তেতিয়াহ'লে থাকিব কি 1 minus cos θ 1 plus cos θ। এইখিনি থাকিলেনে এইখিনি হ'ব কি আমাৰ উত্তৰটো আমি কি আমাৰ এইটো ৰাইট হেণ্ড ছাইডটো হ'ব ৰাইট হেণ্ড ছাইড। এইটো তোমালোকে এনেদৰে প্ৰমাণ কৰিব পাৰিবা। এতিয়া 2 নম্বৰ প্ৰশ্নটো চোৱা তোমালোকে এইটো কেনেকৈ সমাধান কৰিব লাগে। ইয়াত কৈছে কি cos a divided by 1 plus sin a plus 1 plus sin a divided by cos a is equal 2 sec a। এতিয়া তোমালোকে চোৱা এইটো কৰিবা কেনেকৈ প্ৰথম লেফ্ট হেণ্ড ছাইড আমি লৈ লৈছোঁ। এতিয়া লেফ্ট হেণ্ড ছাইডত আমি কি কৰিছোঁ চোৱা এতিয়া প্ৰথম আমি এই দুটাক আমি কি কৰিছোঁ পূৰণ কৰিম চোৱা 1 plus sin a ইনটু cos a এইকেইটা পূৰণ কৰিলোঁ। এইকেইটা পূৰণ কৰাৰ পিছত কি হ'ব চোৱা তেতিয়া এই দুটা পূৰণ হ'ব cos a হ'লে কিমান হ'বগৈ cos স্কোৱাৰ a প্লাছ এই দুটা পূৰণ হ'লে আমি লিখিব পাৰোঁ কি 1 plus sin a দুটা আছে গতিকে আমি হোল স্কোৱাৰ লিখি দিব পাৰোঁ। এতিয়া চোৱা তোমালোকে এতিয়া কি কৰিবা চোৱা তোমালোকে এতিয়া এইখিনিটো পালোঁ গতিকে আমি
উপৰখিনি কৰিম প্ৰথম cos স্কয়াৰ a প্লাস এইখিনি আমি কৰিম কি চোৱা এতিয়া আমি অভেদত বহাম এতিয়া এটো a plus b হোল স্কয়াৰ অভেদ আছে গতিকে a plus b হোল স্কয়াৰ অভেদত বহাম এতিয়া a স্কয়াৰ প্লাস টুৱাইস a মানটো কি আছে 1 b মানটো কি আছে sin a প্লাস b স্কয়াৰ মানটো কি আছে কি হ'ব sin a স্কয়াৰ হ'ব এটা আমি কি লিখিলো a স্কয়াৰ প্লাস টুৱাইস ab প্লাস b স্কয়াৰ ভেটা লিখিলো ইয়াত তলত লিখি দিয়া 1 প্লাস sin a আকৌ লিখিবা cos a নিশ্চয় বুজি পাইছা এলৈকে তোমালোকে এতিয়া তোমালোকক মই লিখি দিছো এটো অভেদটো কোনটো বিভাগ কৰিলো a plus b হোল স্কয়াৰ ইকুৱেল a স্কয়াৰ প্লাস টুৱাইস ab প্লাস b স্কয়াৰ তোমালোকে এই অভেদখিনি ভালদৰে মনত ৰাখি থবা এতিয়া চোৱা কি কৰিবা এতিয়া আমি ইয়াৰ পৰা এটা বস্তু পাইছো চোৱা এতিয়া cos স্কয়াৰ a প্লাস এটো কি হ'বগে sin স্কয়াৰ a প্লাস 1 গুণ কি হ'ব 1 হ'ব প্লাস ইয়াৰ পৰা কিমান পাম 2 sin a পাম তলত আমি একে থৈ দিলো 1 প্লাস sin a থৈ দিলো আৰু ইয়াত কি আছে cos a আছে এতিয়া আমি এটা কথা জানো যে কি cos স্কয়াৰ a প্লাস sin স্কয়াৰ a ইকুৱেল কি হয়গে 1 হয় গতিকে ইয়াত এটা ঠাইত আমি 1 পাতিলো প্লাস 1 প্লাস 2 sin a এতিয়া ইয়াত থাকিলে কি 1 প্লাস sin a into cos a এতিয়া 1 1 যদি প্লাস কৰা হয় কি হ'ব 2 হ'ব প্লাস 2 sin a 1 plus sin a 1 plus sin a cos a এতিয়া আমি দুইটো যদি কমন লওঁ দুইটো কমন লৈ কি হ'বগে ইয়াত হ'ব কি 2 গুণ 2 হ'ব প্লাস ইয়াত কি হ'বগে sin a হ'ব মানে 2 লগত sin a পূৰণ কৰিলে 2 sin a পাম এতিয়া 1 plus sin a ইয়াত থাকিলে কি cos a থাকিলে এতিয়া 1 plus sin a যদি ক্যান্সেল গুছি যায় তেতিয়া হলে থাকিব কি 2 cos a ইয়াত কি থাকিলে 2 cos a এতিয়া এটা কথা আমি জানো যে কি এটা কথা আমি জানো এটা লিখি লৈছো sec theta সমান আমি কি জানো 1 by cos theta তেনে হলে আমি লিখিব পাৰো কি ইয়াত হেতে আমি কি লিখিব পাৰো 2 sec আমি theta লিখি দিব পাৰো বা আমি theta ঠাইত আমি কি লিখিব a লিখিব পাৰো যেটো ইয়াত a আসলে cos a আছে গতিকে আমি কি লিখিব পাৰো a লিখিব পাৰো এতিয়া আমি ইয়াৰ উত্তৰটো পাই গলো এটো a হয় কাটি কিনে আকৌ লিখি দিছো 2 sec a হয় নিশ্চয় বুজি পাইছা তোমালোকে এটো এতিয়া 3 নম্বৰটো চোৱা ইয়াত কি কৈছে tan theta divided by 1 minus cot theta plus cot theta divided by 1 minus tan theta is equal 1 plus sec theta into cosec theta এটা ইংগিত দিয়া আছে ইয়াত থকা পদবোৰ sin আৰু cos দ্বাৰা প্ৰকাশ কৰা ইয়াৰ পৰা আমি কি কৰিব লাগিব চোৱা তোমালোকে এতিয়া মই লিখি ললো প্ৰশ্নটো ইয়াত এতিয়া আমি লেফট হ্যান্ড সাইডটো প্ৰথম চাই লম লেফট হ্যান্ড সাইড এতিয়া লেফট হ্যান্ড সাইডত আমি লিখি লম tan theta 1 minus cot theta এফালে প্লাস cot theta 1 minus tan theta এখিনি আমি লিখি ললো এতিয়া চোৱা তোমালোকে ইয়াৰ পৰা কি পাম এটা tan ঠাইত আমি কি লিখিম tan ঠাইত আমি কি লিখিব পাৰো sin theta by cos theta লিখিব পাৰো কাৰণ আমাক কি হদায় প্ৰকাশ কৰিবলৈ কৈছে sin আৰু cos দ্বাৰা তেনে হলে চোৱা তোমালোকে এতিয়া এখিনি পালো এতিয়া 1 minus cot theta 1 minus cot theta আমি কি পাম 1 minus cot মানটো কি পাম আমি cos theta by sin theta প্লাস আহিলে আকৌ চোৱা তোমালোকে এতিয়া cot theta মানটো আমি আকৌ কি লিখিব পাৰো cos theta by sin theta এতিয়া আকৌ লিখিম 1 minus এতিয়া ইয়াৰ ঠাইত কি লিখিম tan ঠাইত আমি কি লিখিম
sin থিটা বাই cos থিটা এইখিনি তোমালোকে মনত ৰাখি ল'বা এতিয়া ইয়াৰ পৰা আমি কি পাম চোৱা তোমালোকে এতিয়া চোৱা এতিয়া আমি প্ৰথমতে কি কৰিলো চোৱা এতিয়া ইয়াত আছে কি sin আছে গতিকে আমি sin এটা আমি কমন লৈ ললো ইয়াত এক এটা যেহেতু আছে 1 লগত sin পূৰণ কৰিলে কি হ'বগে sin থিটা হ'ল তাপা ইফালে আমি যদি ক্ৰস মাল্টিপ্লিকেশন কৰি দিও তেতিয়া হলে কিমান হ'বগে 1 লগত sin থিটা কৰিলে কিমান হ'বগে sin থিটা মাইনাস কি হ'ব ইফালে cos থিটা উপৰটো একে থাকিলে উপৰটো কি থাকিলে sin থিটা ডিভাইডেড বাই cos থিটা থাকিলে প্লাস ঠিক তেনেদৰে আকৌ এইখিনি কৰিম আমি ইয়াত তলত 1 টা আছে যেহেতু ইয়াত আমি কি প্ৰথম 1 লগত cos পূৰণ কৰিলে কিমান হ'ব cos থিটা হ'ব এটো ক্ৰস মাল্টিপ্লিকেশন কৰিলে কিমান হ'ব cos থিটা মাইনাস কি হ'বগে sin থিটা হ'ব এটা ওপৰত যি আছে তাকে লিখি দিম cos থিটা ডিভাইডেড বাই sin থিটা এইখিনি লাগে বুজি পাইছা নিশ্চয় তোমালোকে ইয়াৰ পিছত চোৱা তোমালোকে কি কৰিবা এতিয়া আমি কৰিব লাগিব কি চোৱা এতিয়া ইয়াত চোৱা তোমালোকে এটো sin আৰু এটো sin এই sin কিটা পূৰণ হৈ গলে ওপৰত কি হ'বগে এটো আৰু এটো এটা sin পূৰণ হৈ গলে sin স্কয়াৰ থিটা হ'ব তাপা ইয়াৰ লগত এই cos টো ইয়াৰ লগত পূৰণ হৈ যাব তেতিয়া হলে আমি কি লিখিব পাৰোগে cos তাৰপিছত ইয়াত কি থাকিলে sin থিটা মাইনাস cos থিটা এইখিনি থাকিলে ঠিক তেনেদৰে এটো একে হ'ব এটা cos দুটা কি আছে কিটা পূৰণ হ'ব তেতিয়া হলে কিমান হ'বগে cos স্কয়াৰ থিটা হ'ব এই sin টো এফালে আহিলে তলত পূৰণ হৈ যাব sin থিটা আকৌ এফালে কি থাকিলে cos থিটা মাইনাস কি আছে sin থিটা ইয়ালৈকে নিশ্চয় বুজি পাইছা তোমালোকে কেনেকৈ হৈছে এতিয়া তোমালোকে কি কৰিব লাগিব চোৱা এতিয়া আমি কি কৰিম এতিয়া যেহেতু এটা কিটা আমি পূৰণ কৰিলে কি হ'ব চোৱা এতিয়া ইয়াত এটা লাইন গৈ ল'ব লাগিব তে cos এটো থিটা হ'ব লাগিছিল দেই cos থিটা এফালে cos থিটা ৰবা এটো মই কাটি দিছো এই তলতে লিখিছো চোৱা দেখো cos থিটা তবে এফালে থাকিব কি sin থিটা মাইনাস cos থিটা এফালে কি আছে sin স্কয়াৰ থিটা তারপরে এফালে এটো কি আছে এটো হলাই লম এফালে কি হ'ব এটো মাইনাস হৈ যাব তেতিয়া মাইনাস হলে এফালে sin টো থাককে এফালে sin থিটা থাকক এই sin টো এফালে লৈ আহিলো sin থিটা তেতিয়া হলে cos টো ইফালে গলে কি হৈ যাব মাইনাস হৈ যাব cos থিটা এফালে কি আছে sin স্কয়াৰ থিটা এটা হলকে গম পালা আমি এটো হলাই লৈছো এটো প্লাস টো আমি কি কৰি লৈছো মাইনাস কৰি লৈছো এইখিনি খালি তোমালোকে ভালকে চা প্লাস টো কেনেকৈ মাইনাস হৈছে চাই লোৱা তোমালোকে আমি এটো হলাই লৈ লৈছো ইয়াৰ পিছত চোৱা তোমালোকে কি কৰিবা এটা আছে sin থিটা মাইনাস cos থিটা sin মাইনাস থিটা cos থিটা গতিকে দুটা থকাৰ কাৰণে আমি এটা লিখিলো sin থিটা মাইনাস cos থিটা তাই এফালে আগত কি আছিল cos থিটা পাছত কি আছিল sin থিটা এইখিনি আমি লিখি দিলো এটা লিখি দিয়াৰ পিছত আমি কি লিখিব পাৰো ওপৰত কি হৈ যাবগে তেতিয়া হলে ইয়াত হৈ যাব sin কিউব থিটা হৈ যাব মাইনাস ইয়াতো হৈ যাব কি এটো sin নহয় এটো হ'ব লাগিছিল cos স্কয়াৰ থিটা হ'ব লাগিছিল এটা কি হ'ব কি cos কিউব থিটা এটা cos কিউব থিটা হৈ যাব এটো এটা ইয়ালৈকে নিশ্চয় গম পাইছা তোমালোকে কেনেকৈ হল এটো কেনেকৈ হল মই কৈ দিছো চোৱা এতিয়া ইয়াত যেহেতু কি আছে আমি কিটা যেহেতু কিটা কমন লৈছো বা কিটা লসাগু লৈছো লসাগু লোৱাৰ পিছত ইয়াত কি থাকিলে ইয়াত sin স্কয়াৰ থিটা লগত যদি sin পূৰণ কৰা যায় তেতিয়া হলে sin কিউব হ'ব আৰু cos লগত যদি আমি cos স্কয়াৰ থিটা পূৰণ কৰা যায় তেতিয়া হলে cos কিউব থিটা হ'ব এইখিনি চাই লোৱা তোমালোকে ইয়াৰ পিছত কি কৰিবা যেহেতু এটা সূত্ৰ ব্যৱহাৰ কৰিব লাগিব ইয়াত সূত্ৰ মতে তোমালোকে কি কৰিবা কিউব আছে চাই যোৱা মই কেনেকৈ কৰিছো এটো হ'ব কি
sin theta minus cos theta sin theta minus cos theta হ'ব আকৌ ইফালে কিমান হ'বগে sin square theta plus sin theta cos theta plus cos square theta হ'ব ডিভাইডেড বাই তলতটো একে থাকিব cos theta এফালে থাকিব sin theta minus cos theta এফালে থাকিব কি sin theta এতিয়া এটো কেনেকৈ হ'ল চোৱা এটো অভেদটো মই লিখি দিছো ইয়াতে অভেদটো লিখিছো অভেদটো হৈছে কি যেহেতু a কিউব minus b কিউব ইজ ইকুৱেল কি হয় a minus b হোল a স্কয়ার প্লাস ab প্লাস b স্কয়ার এটো মতে ব্যৱহাৰ কৰা হয় ইয়ালৈকে চাই লও তোমালোকে কি কৰিলো মই এটা আউটাৰ তোমালোকে কাম কৰিব পাৰা এফালে sin theta minus cos theta আছে এফালে sin theta minus cos theta আছে এইটা তোমালোকে কাটি দিব পাৰা কাটি দিলে কি থাকিলে cos theta আৰু sin theta থাকিলে তাৰ ওপৰত এখিনি থাকিলে এটা আমি এখিনি লিখি ললো এখিনি থাকিব এতিয়া ইয়াৰ পৰা তোমালোকে কি পাবা চোৱা ইয়াৰ পৰা কি পাবা এতিয়া sin square theta আৰু cos square theta ইয়াৰ পৰা আমি কিমান পাম 1 পাম আমি জানো যে কি sin square theta plus cos square theta is equal কি হয় 1 হয় তাৰ পৰা প্লাস কিমান থাকিব sin theta আৰু cos theta আকৌ এফালে কি আছে এফালে আছে sin theta আৰু cos theta sin theta আৰু cos theta আছে গতিকে আমি ইয়াৰ পৰা কি কব 1 আছে 1 by sin theta cos theta plus আকৌ আমি লিখিলাম এতিয়া sin theta cos theta sin theta cos theta মানে 1 ৰ লগত এখিনি লিখিলো আকৌ এখিনি লগত আকৌ এখিনি লিখিলো নিশ্চয় বুজিলা এলাগে ইয়াৰ পিছত কি কৰিবা চোৱা ইয়াৰ পিছত আমি কি পাম চোৱা এতিয়া ইয়াৰ পৰা আমি ডাইৰেক্ট লিখি দিব পাৰো 1 by sin theta into 1 cos theta এটো ইনটু হ'ব প্লাস এখিনি যদি ক্যান্সেল গুছি যায় থাকিব ইয়াৰ পৰা কি থাকিব 1 থাকিব এতিয়া আমি এটা কথা জানো যে কি এখিনিকে আমি ভাগ কৰি লিখিছো 1 by sin 1 by cos প্লাস এখিনি কাটি দিলে 1 হৈ যাব এতিয়া তোমালোকে চোৱা আমি এটা কথা জানো যে কি 1 by sin সমান কি হয় 1 by sin সমান কি হয় cosec theta আৰু cos সমান কি হয় এটো theta এতিয়া 1 by cosec সমান কিমান হ'বগে আমি জানো যে কি sec theta প্লাস কি আছে 1 আছে আমাক কি উলিয়াবলৈ দিছিলে কি 1 plus sec theta cosec theta এখিনি উলিয়াবলৈ দিছিলে আমি ইয়াত লিখি দিছো কথাখিনি 1 by sin theta equal কি হয় cosec theta আৰু এটা পাও কি 1 by cos theta সমান আমি পাও কি sec theta এইখিনি তোমালোকে কৰিব লাগিব এতিয়া আমি লিখি দিম রাইট হ্যান্ড সাইড এটো অলপ দীঘল হয় অকমান কনসেপ্ট আছে ইয়াত গতিকে তোমালোকে ভালকে চাবা যদি এতিয়া যদি তোমালোকে ভালকে বুজি পোৱা নাই তোমালোকে কমেন্টত জনাই দিবা তোমালোকক ইয়াতকৈ সহজতে বুজাবলৈ চেষ্টা কৰিম